Hey guys, welcome my YouTube channel. More oineti video le apnalok সকলোকে স্বাগতম জনাইছো আৰু লগতে নতুন বৰ্ষৰ শুভেচ্ছা সকলোকে। আজি আমি নতুন বছৰ মন্দিৰলৈ যাব ওলাইছো আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। বহুত দিনৰ ভিডিঅ' দিয়া হোৱা নাছিল, সেইকাৰণে আজি নতুন বছৰৰ পৰা ভাবিলো এটা ভিডিঅ'কে বনাই দিওঁ। এইটো আমাৰ ওচৰৰে মন্দিৰ হয়, তাতে আমি নতুন বছৰৰ বুলি সেৱা ল'ব আহিছো যাতে সকলো ভালে কুশলে থাকে। মন্দিৰৰ পৰা আহি জানুৱাৰী খানাৰ কাৰণে ৰেডি কৰি আছে। আমাৰ জানুৱাৰী খানা আইটেম দুটা, এটা পাতি হাঁহ আৰু গাহৰি মাংস। হাঁহৰ মাংস আপোনালোকে সকলোকে ভিডিঅ'টো চাই যাব। আৰু যদি প্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইয়াতে তেল, পিঁয়াজ, নহৰু, আদা, জলকীয়া সকলো ইয়াতে দিয়া আছে। এয়া হালধি, যিকোনো হাঁহৰ মাংস খাই সঁচাকৈ বহুত ভাল লাগে। এয়া এতিয়া হাঁহৰ মাংসখিনি বহাই দিব। আলু বহাই দিছে, আলু আৰু মাংস লৰাই দিছে। এই হাঁহৰ মাংসখিনি ধুনীয়াকৈ উতলিছে। এয়া হৈ গ'ল হাঁহৰ মাংসখিনি আমাৰ ৰেডি। এতিয়া বহাব তেল। এতিয়া আদা, নহৰু, পিঁয়াজ একেলগে দিয়া হৈছে, হালধি, ৰেড চিলি, ভালকৈ লৰাই দি আছে। এয়া গাহৰি মাংস বহাই দিছে। এয়া গাহৰি মাংস, আলু বহাই দিছে। এনেকৈ অলপ টাইম গাহৰি মাংস আৰু আলুখিনি এনেকৈ লৰাই দিব লাগে। মাংস উতলিছে। গাহৰি মাংস ৰেডি হৈ গ'ল। এতিয়া আমি সকলো পৰিয়ালে মিলি এয়া খাব ওলাইছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। খাই লওঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।